নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্যতা ভিডিঅ'লৈকে। আজি হৈছে বাগদেৱী মা সৰস্বতী দেৱী পূজা। সেই হেতুকে যিহেতুকে এজন মই টিচাৰ ট্ৰেইনি, গতিকে মই মোৰ প্ৰতিষ্ঠানখনলৈ বুলি আজি পূজা উপলক্ষে আহিছোঁ। যিহেতুকে আমি কালিয়ে পূজাৰ যিসমূহ সৰু সুৰা কাম কৰি থৈ গৈছিলোঁ, অৰ্থাৎ পূজাৰ মূৰ্তিভাগক আমি কালিয়ে প্ৰতিষ্ঠা কৰি থৈ গৈছিলোঁ সকলোৱে মিলি। আৰু এয়া যিহেতুকে আজি আমি সোনকালে পালোহি, সেই গতিকে ভাবিলোঁ আমি ওপৰলৈ আহি অলপমান ফটোশ্বটো উঠি লওঁ। প্ৰত্যেকে এনেকৈ ফটোশ্বটো উঠিলোঁ, এটা এটাকৈ ভিডিঅ' কৰিলোঁ। যিহেতুকে মানুহবোৰো লাহে লাহে আহি আছে, ইয়াৰ দুটা ক্লিপ মই লগাই দিছোঁ। আৰু একচুৱেলি ভিডিঅ' মানে ভ্লগ হিচাপে ৰাখিম বুলি ভবা নাছিলোঁ, যিহেতুকে দুটা ক্লিপ আছিলে, ভাবিলোঁ এটা মেমৰি হিচাপে থাকি যাব, ভৱিষ্যতলৈ চাব পাৰিম। যিহেতুকে আমাৰ মাজত একেবাৰে সময় কম, অৰ্থাৎ আমাৰ কেইমাহমানৰ পিছত আমি এই প্ৰতিষ্ঠানখন এৰি যাবগৈ লাগিব। গতিকে এই ভিডিঅ'সমূহ বা এই ক্লিপকেইটা আমি পিছলৈ চাব পাৰিম সকলোৱে। তেনেকৈ ভিডিঅ'কেইটা মানে ইউটিউবতে সাঁচি ৰাখোঁ বুলি ভাবিলোঁ। আৰু এয়া আমি সকলোৱে ফটোশ্বটো উঠি শেষ হোৱাৰ পাছত মণ্ডপলৈ আহিলোঁ। পূজাৰী ইতিমধ্যে আহি পালেহি আৰু তেখেতে যজ্ঞ আৰম্ভ কৰিলে। আমি সকলোৱে মিলি চাকি বন্তি ধূপ ধূনা জ্বলালোঁ। তাৰপিছত নিৰ্মালি গ্ৰহণ কৰিলোঁ আৰু প্ৰসাদো বিতৰণ কৰা হ'ল। প্ৰসাদ খালোঁ, আমিও বিতৰণ কৰিলোঁ, লগতে খিচিৰিও খালোঁ। এয়া শেষত গ্ৰুপ ফটোবোৰ উঠিলোঁ। যিহেতুকে সময় একেবাৰে কম আমাৰ মাজত, আমি সকলোবোৰৰ মাজত সেয়ে একেবাৰে কম, গতিকে এনেকৈ স্মৃতি হিচাপে ফটোবোৰ থাকি যাব। গতিকে ফটোবোৰে উঠিলোঁ। আৰু এয়া যিসকলে ভিডিঅ'টো শেষলৈকে চালে ধন্যবাদ জ্ঞাপন